হাগ্ৰামা মহিলাৰী ইয়াৰ এজন কেণ্ডিডেট হিচাপে আহিছোঁ। তেখেতৰ কি পলিচি কি ষ্ট্ৰেটেজি আছে তেখেতৰ কথা আমি ইয়াৰ ক'ব লাগে একো নাই, কিন্তু কমচে কম আমি 25 বা 24, 23 ভিতৰতে আমি জিকি যাব বুলি আমি আশা আছোঁ। আজি আমি 14 চিৰাং দুৱাৰ কনষ্টিটিউৱেন্সি APP দলৰ পৰা আজি আমাৰ নমিনেশ্যন অলৰেডি দিয়া হৈছে। সেইকাৰণে মই আজি বহুত ভাল পাইছোঁ মনত। আজি আমাৰ যিখিনি APP যে ৰাইজ আমাক যিমান নেকি মানে ছাপৰ্ট, সেই ছাপৰ্টৰ পেলাই আজি দলে বোলে আহি পেলাই আজি আমাৰ লগত একেই গৈ পেলাই নমিনেশ্যন পেপাৰটো অলৰেডি দি আহিছোঁ। সেইকাৰণে মই মনত আজি বহুত খুশি। ৰাইজৰ কাৰণে কি কাম কৰিব? 14 চিৰাং দুৱাৰত যদি আমি APP দলৰ পৰা যদি আমি জিকি যায়, আমি এই 14 চিৰাং দুৱাৰত যিমান নেকি জাতি জনগোষ্ঠীৰ সমস্যা, এই সমস্যাটো আমি সকলো ৰাইজৰ মাজত সোমাই পেলাই আমি কোনটো ইম্পৰ্টেণ্ট এই ইম্পৰ্টেণ্টটো লৈ পেলাই প্ৰত্যেক গাঁৱৰ গাঁওবুঢ়াৰ বা হেডমেনটো লৈ পেলাই আমি আলোচনা কৰি এটা কাম কৰি যাম বুলি মই আশা দিছোঁ। BPF-ৰ প্ৰধান হাগ্ৰামা মহিলাৰী কৈছে যে তেওঁক পৰাভূত কৰাৰ কোনো দলে নাই। হাগ্ৰামা মহিলাৰীটো 17 বছৰ শাসন কৰাৰ আগৰ যেনেকুৱা দম, এই দমটোত কেতিয়াও মানে নিয়েৰে এই কথা লৈ পেলাই প্ৰত্যেক বছৰে এই কথাটো আগবাঢ়ি আহিছে। আজি তাৰিখে চাওক 5 বছৰ যিখিনি কথা প্ৰতিশ্ৰুতি দিছিলে এতিয়াতো নোৱাৰিলে না বিপিকে। ইয়াৰ আমাৰ 14 চিৰাং দুৱাৰৰ যেনিবা আজি তাৰিখত হাগ্ৰামা মহিলাৰী ইয়াৰ এজন কেণ্ডিডেট হিচাপে আহিছোঁ। তেখেতৰ কি পলিচি কি ষ্ট্ৰেটেজি আছে তেখেতৰ কথা আমি ইয়াৰ ক'ব লাগে একো নাই, কিন্তু আমি APP দল হিচাপে আমাৰ প্ৰেচিডেণ্ট অঞ্জলি দৈমাৰী তেখেতৰ নেতৃত্বত আমি এই 14 চিৰাং দুৱাৰ অঞ্চলত যিমান নেকি ৰাইজ একদম ভালে মানে আগবাঢ়ি লৈছোঁ, আমাক আশা দিছোঁ 100% আমি সফল হ'ম, এইটো আমাৰ বিশ্বাস। কিমান পাৰ্চেণ্ট বেছি পাবলৈ আশা কৰে? কিমান পাৰ্চেণ্ট মানে 14 চিৰাং হিচাপে আমাৰ কিমান আছে 52,177 ভোটাৰ আছে। এইখিনি ভিতৰত আমি APP হিচাপে কমচে কম আমি 25 বা 24, 23 ভিতৰতে আমি জিকি যাব বুলি আমি আশা আছে।